সকলোকে শুভ দুপৰীয়া জনালোঁ দেই। ভিডিঅ'টো যোৱাকালিৰে আছিলে। যোৱাকালি দুপৰীয়া ভাত সাজ মই আপলোড কৰিম বুলি এডিটিং কৰি দুবাৰ আপলোড কৰিলোঁ। কিয় জানো আপলোডেই নহ'ল, সেইবাবে থৈ দিলোঁ। আজি বোলো নাই, ভিডিঅ'টো দি দিওঁ। এইফালে দেখিছেনে? আহকচোন চাওঁ মইনো কি কি ৰেডি কৰিছিলোঁ নিৰামিষ থালিখনত। মাটি দালি, টেঙা বনাইছিলোঁ থেকেৰা দি পেলাই। এইফালে আকৌ কাচকলৰ বইল পিটিকা এখন, তাৰপিছত আমলখি বইল পিটিকা, কোমল নৰসিংহ পাতৰ বৰ কেইটামান, আকৌ বুটৰ পকৰি কেইটামান। এইফালে আকৌ এয়া স্কচ বইল কৰি পিটিকা বনাইছোঁ। কোনে কোনে বনাই বাৰু? অকল স্কচে আছে। স্কচ এটা বইল কৰিলোঁ, লগতে আকৌ বিন অলপমানো বইল কৰিলোঁ। বইল কৰি লৈ সেনেকৈ দালিত দি আৰু বইল কৰিয়ে খাওঁ বেছিভাগ। মই ভাজিতকৈ সেনেকৈ খাই বেছি ভাল পাওঁ। ইফালে আকৌ নেমু, জলকীয়া, আচাৰ সকলোখিনি লৈ চাটনি এখনো আকৌ বনাইছিলোঁ দেই। চাটনিখন মই নিজে হাতে ৰুই থোৱা পুদিনা অলপ আছিল, তাৰ পৰা আগ অলপমানো ছিঙি আনিলোঁ। আনি পেলাই বুটৰ সৈতে তাকো এখন চাটনি বনালোঁ। নিৰামিষ বুলি ক'লে আচলতে বহুতবিলাক জুতিৰ দৰকাৰ হয়, নহয়নে বাৰু? আৰু ভালো লাগে। সেনেকৈয়ে মই যোৱাকালি দুপৰীয়াৰ নিৰামিষ ভাত সাজ ৰেডি কৰিছিলোঁ। গতিকে এয়াই আছিলে মোৰ যোৱাকালি দুপৰীয়া ভাত সাজ। পুনৰ অন্য এটা ভিডিঅ'লৈ আহিম আপোনালোকৰ ওচৰলৈ। আজিলৈ আহিছোঁ, বাই বাই।